হে দোস্ত, আজি আপোনালোকক কি ক'ব গৈ আছো জানানে? আৰু আপোনালোকে এইটো শুনি একেবাৰে আচৰিত হৈ যাব। তো বন্ধুসকল, চলক আমি ভিডিঅ'টো আৰম্ভ কৰো। চাওক, যিজন মানুহৰ ঘৰত এযোৰ চলা নাছিল, যিজন মানুহৰ ঘৰত এযোৰ শু নাছিল, বা যিজন মানুহৰ ঘৰত এযোৰ জোতা নাছিল, আৰু যিজন মানুহে খাবলগীয়া পইচা নাছিল, আৰু সেইজন মানুহে কেনেকৈ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰে, এইটো কথা আজি আপোনালোকৰ লগত আমি ডিছকাশ্যন কৰিম। এইটোৱে হ'ল আচল কথা, যে আপোনালোকে হয়তো গমেই পাইছে যে আমি কাৰ কথা ক'ব গৈ আছো, আমি কাৰ কথা ক'ব গৈ আছো জানানে? আমি যদি এক কথাত কওঁ যে আমাৰ ইণ্ডিয়াৰ যিজন মিছাইল মেন আছে, তাৰ বিষয়ে আজি আমি ক'ব গৈছো। আৰু তাৰে এদিনা এনেকুৱা টাইম আছিল, এযোৰ কাপোৰ নাছিল, এযোৰ চলা নাছিল, বা এযোৰ শু নাছিল, আৰু তেওঁৰ খাবলগীয়া একটা পইচা নাছিল, আৰু তেওঁৰ ঘৰটো একেবাৰে দুখীয়া আছিল। আৰু সেইজন মানুহে কেনেকৈ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হল, তো এইটোৱে আজি আপোনালোকক আমি কম। বলক ভিডিঅ'টো আৰম্ভ কৰো। যেতিয়া আমাৰ ইণ্ডিয়ান মিছাইল মেন ক'লে আমি গম পাওঁ যে আমাৰ ডক্টৰ এপিজে আব্দুল কালামৰ কথাৰ বিষয়ে আমি কৈ আছো। যে সকলোৱে এইটো জানে যে আমি মিছাইল মেন ক'লে আমাৰ ভাৰতবৰ্ষৰ ডক্টৰ এপিজে আব্দুল কালামৰ বিষয়ে আমি কৈ আছো। তো বন্ধুসকল, চলক আমি ভিডিঅ'টা আৰম্ভ কৰো। এপিজে আব্দুল কালামৰ আজাদৰ যেতিয়া জন্ম হৈছিল, যে 15 অক্টোবৰ 1931 চনত তেওঁৰ জন্ম হৈছিল এখন সৰু গাঁৱত, ৰামেশ্বৰ নামৰ গাঁৱত এখন তেওঁৰ জন্ম হৈছিল। আৰু এই সৰু আছিল, তেওঁৰ ঘৰটো একেবাৰে দুখীয়া আছিল, আৰু তেওঁৰ ঘৰটো চলাবৰ কাৰণে তেওঁৰ ঘৰটো চলাইছিল। আৰু বাতৰি কাকত বিক্ৰী কৰা মানুহে এজন আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিল। আপোনালোকে হয়তো গমেই পায় সকলোৱে যে বাতৰি কাকত বিক্ৰী কৰে। আৰু তেওঁ যেতিয়া স্কুল জীৱন আৰু কলেজ জীৱন ষ্টাডি কৰিছিল, তেওঁ এই মৰমীয়াল বা অতি মনোযোগশীল তেওঁ পঢ়া-শুনা কৰিছিল। আৰু তেওঁ যেতিয়াৰ পৰা তেওঁ চাইণ্টিষ্ট হৈ যায়। আৰু আমি এই চাইণ্টিষ্টৰ আগ পিছলৈকে যদি যাওঁ, তেওঁ কি কৰিছিল, তেওঁৰ যিটো জীৱন ষ্টাডি, সেইটো আমি যদি ক'ব গৈ যাওঁ, আমি তেনেহ'লে 20 মিনিটৰ ভিডিঅ'টোত আমি কমপ্লিট কৰিব নোৱাৰো। তেনেহ'লে কি আমি সিমান দূৰলৈকে নাযায়, আমি যেতিয়া ধৰক টোপনি গৈছিল, হয়তো আমি পাইছো, কিতাপতে বহিতে পাইছো যে তেওঁ যেতিয়া হয়তো ৰাতি 1টা 2টা 3টা 4টা 5টালৈকে পঢ়িছিল, কিন্তু তেওঁৰ যেতিয়া টোপনি লাগিছিল, সকলোৱে টোপনি যায় ন, তো আমি হয়তো ষ্টাডি কৰো ধৰক 12টালৈকে, কিন্তু 12টাৰ পিছত যদি আমি 2টালৈকে যদি ষ্টাডি কৰিব যাওঁ, তেনেহ'লে আমাৰ টোপনি লাগিব, হয় নে নাই? তেওঁ কি কৰিছিল, টোপনি লাগিছিল। কিয় টোপনি লাগিব? সি কৈছিল যে কিয় টোপনি লাগিব। তো বন্ধুসকল, আপুনি ভাবক এবাৰ যে কিয় মানুহৰ টোপনিটো লাগিব, এইটো আচল কথা হয়, এইটোতো সদাচল হয়ে থাকে, টোপনি লাগিব। মানুহৰ টোপনি নহলে শৰীৰো খাৰাপ হ'ব, আৰু বেয়াও হ'ব, শৰীৰ বেয়া হ'ব। আৰু তেওঁ কৈছে কিয় টোপনি আহিব, তেওঁ কি কৰিছিল যে চুলৰ লগত সেই আমাৰ যিটো ঘৰৰ ধন্না, আগতে আপোনালোকে ধন্না চিনি পায় না নাই জানো নাজানো, এতিয়া হৈছে বিল্ডিং, এতিয়া সকলো ঠাইতে বিল্ডিং, হয়তো ধন্না আপোনালোকে চিনি নাপায়, কিন্তু আমি যিটো গাঁৱৰ মানুহ সেইবিলাকে আমি ধন্না চিনি পাওঁ। আৰু এই ধন্নাৰ লগত কি কৰিছিল, তেওঁ চুলি বান্ধি লৈছিল ৰছীৰে এফাল ধনাৰ লগত বান্ধিছিল, আৰু এফাল চুলিৰ মূৰত বান্ধিছিল। যেতিয়া তেওঁ টোপনি পৰতে টোপনি গৈছিল, টোপনি যোৱাতে তেওঁ এনেকুৱা হৈছিল, মাথাটো এনেকুৱা হোৱাৰ পিছত তেওঁ সেই এই ৰছীটো টান লাগিছিল, তেতিয়া তেওঁ জাগি টোপনিৰ পৰা সাৰ পাইছিল। আৰু তেওঁ সাৰ পাই পঢ়া ষ্টাৰ্ট কৰিছিল। তেনেকৈ তাৰ জীৱনী হ'ল এনেকুৱা। আৰু এনেকুৱা মানুহ এজন আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিয়ান মিছাইলমেন, আৰু তেওঁক ক'বলৈ, আৰু তেওঁ কলেজ আৰু স্কুল জীৱনী আৰম্ভ কৰিছিল, আৰু তেতিয়া তেওঁ মনোযোগী আছিল। আৰু তেতিয়া মাদ্ৰাছা ইনষ্টিটিউট অফ টেকনলজিৰ পৰা তেওঁ বিজ্ঞানী পাছ কৰিছিল। আৰু সেই বিজ্ঞানীৰ পৰা তেওঁ কি কৰিছিল, ভাৰতবৰ্ষৰ ছেটেলাইট প্ৰথম লঞ্চ কৰিছিল আমাৰ ডক্টৰ এপিজে আব্দুল কালাম আজাদে। আমাৰ প্ৰথম ছেটেলাইট তেওঁৱে আৱিষ্কাৰ কৰিছিল, বা তেওঁৱে লঞ্চ কৰিছিল। আৰু তাৰ পিছতে তেওঁ মিছাইল বনাই দিলে। আৰু এই মিছাইলখন ভাৰতবৰ্ষৰ মানুহে তেওঁ ক'বলৈ ধৰিলে মিছাইল মেন অফ ইণ্ডিয়া।
তো বন্ধুসকল আৰু তেওঁ 2015 অক্টোবৰ 1931 চনত তেওঁৰ জন্ম হৈছিল আৰু 15 অক্টোবৰ 1931 চনত তেওঁৰ জন্ম হৈছিল ৰামেশ্বৰ নামৰ গাঁৱৰ এখন ঠাইত আৰু তেওঁ এই গাঁৱৰ পৰা তেওঁ উঠি আহি আমাৰ 2002 চনত আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হয় আৰু এই 2002 চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁ 2002 চনৰ পৰা 2007 চনলৈকে তেওঁ ৰাষ্ট্ৰপতি হৈ আমাৰ এই দেশখন পৰিচালনা কৰে আৰু তেতিয়া তেতিয়া ডক্টৰ এপিজে আব্দুল কালাম আজাদ বা আমাৰ ইণ্ডিয়ান মিছাইল মেনে শ্বিলঙত গৈছিল 27 জুলাই 2015 শ্বিলঙত গৈছিল আৰু এই শ্বিলঙত গৈ তেওঁ মৃত্যুবৰণ কৰিছিল এটা সভাত ভাষণ দিব বা বক্তব্য দিব গৈ তেওঁ মৃত্যুবৰণ কৰিছিল আৰু তেওঁ আছিল এজন সৰল সহজ ৰাষ্ট্ৰপতি আৰু ছাত্ৰ প্ৰিয় ৰাষ্ট্ৰপতি তো বন্ধুসকল আমি গম পালো যে ৰাষ্ট্ৰপতি হ'ব গ'লে ই নালাগে যে আমি যিটো ঘৰৰ পৰা আহো নাহো কিয় আমাৰ একো প্ৰয়োজন নাই কিন্তু আমাৰ মেইন কথা হ'ল হাৰ্ড ৱাৰ্ক কৰিলে আমি সব সফল অৰ্জন কৰিব পাৰি তো বন্ধুসকল মেইন আব্দুল কালাম আজাদৰ বিষয়ে আমি পঢ়িবলৈ গ'লে মেইন বস্তু এইটোৱে বুজায় হাৰ্ড ৱাৰ্ক কৰিলে সকলো বস্তু সম্ভৱ হয় অকল ভিডিঅ'টো ভাল লাগিলে বা যিসকলে আব্দুল কালাম আজাদ বা আমাৰ ভাৰতবৰ্ষৰ ডক্টৰ ইণ্ডিয়ান মিছাইল মানে যিসকলে আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে এটা কাম কৰিব যিহেতু আমাৰ ইণ্ডিয়ান আব্দুল কালাম আজাদক আব্দুল কালামক যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল তো আপোনালোকক আৰু এটা টপিকৰ ওপৰত ভিডিঅ'টো লৈ আহিছো তো বন্ধুসকল বাই বাই